নাম দ্বাৰকা মথুৰা গয়া কাশী পুৰী বৰপেটা বৰ হোচাই যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা হৰি গুণ মই এটা বিশেষ কামত যোৰহাটলৈ আহিছিলোঁ যোৰহাট মানে ঘৰলৈ আহিছিলোঁ আৰু এতিয়া ভাদ মাহ চলি আছে চবেই জানে আপোনালোকে তো ভাদ মাহত আমাৰ অসমীয়া মানুহ আমি তো আমাৰ মনে প্ৰাণে নাম এইটো সোমাই আছে তো আজি আহোঁতে আমি মানে লগ পালোঁ আমাৰ গাঁৱৰে অঞ্জন দত্ত তেখেত আছে মোৰ লগত অঞ্জন দত্ত আমি ভাইটা বুলি মাতোঁ এতিয়া মই বেছি মানে ফৰ্মেলিটিজ নকৰোঁ ভাইটা বুলিয়ে কৈ আছোঁ তো তেওঁলোকে দিহানামৰ মানে প্ৰেক্টিছ কৰি থকা দেখিলে মই ৰ'ব নোৱাৰিলোঁ লগে লগে আহি মানে ভিডিঅ' কৰিব ষ্টাৰ্ট কৰি দিলোঁ মই নামটো দেখাম আপোনালোকক কি হয় তেওঁলোকৰ এটা সন্মিলিত মানে নামৰ দল আছে মই গোটেইকেইজনকে দেখাই দিম যদি পাৰোঁ আৰু এতিয়া তেখেত আছে মোৰ লগত তো ভাইটা মানে আপুনি কেতিয়াৰ পৰা এইবিলাকৰ লগত জড়িত হৈ আছে আপোনাকতো সৰুৰ পৰা দেখিয়ে আছোঁ মইতো এই সাংস্কৃতিক জগতখনৰ লগত মোৰ সৰুৰে পৰা এটা মানে এৰাব নোৱাৰা সম্পৰ্ক আছে কিন্তু পৰিস্থিতি সাপেক্ষত মই এইখিনি কৰিবলৈ আগবাঢ়িব পৰা নাই এতিয়া আজি অলপ দিনৰ পৰা অকণমান মানে উদ্যোগী হৈ পৰিছোঁ সাংস্কৃতিক জগতখন বোলতে মই মানে গা মন যাই কৰি ক'ব নোৱাৰা হৈ পৰোঁ সেইকাৰণে সেইটো কাৰণে মই এটা দল গঠন কৰি সন্মিলিত মানে যুৱ সমূহ বুলি এটা আমি মানে দিহানামৰ দল গঠন কৰিলোঁ মই এটা গুৰি ধৰোঁতা গতিকে তেখেতসকলকো লৈ আজি 9জন মানে 5-6খন গাঁৱৰ মানে ল'ৰা এতিয়া 2-4জনকৈ এনেকৈ মই 10জন গোটাই আনি দল এটা গঠন কৰি আজি 2 বছৰমান হৈছে গতিকে সেই দলটো আমি মানে অলপ চলপ মানে প্ৰেক্টিছ কৰি কেনিবাতে এটা মানে গাবলগীয়া হৈ পৰে আৰু গাই আছোঁ আপোনালোকে বেলেগ মানে ক'ৰবাত নিমন্ত্ৰণ জনালে আপোনালোকে গাবলৈ যায় নেকি নিমন্ত্ৰণ জনালে আমি সেইখিনি নিমন্ত্ৰণ ৰক্ষা কৰি আমি গৃহস্থী ঘৰত আমি গাওঁ মানে যোৰহাট চহৰৰ ভিতৰতে যায় যোৰহাট চহৰৰ ভিতৰতে আচ্ছা মানে কাৰোবাৰ যদি কেতিয়াবা টাউনে চাউনে যদি কাৰোবাৰ দৰকাৰ হয় তো তেওঁলোকে যাব পাৰিব তো আপোনালোকে নিমন্ত্ৰণ জনাব পাৰিব মই ডেছক্ৰিপশ্যন বক্সত তেখেতৰ কণ্টেক্ট নাম্বাৰটো দি দিম আৰু তেওঁৰ লগতে এইখিনিৰ লগতে আমি সৰুৰ পৰা দেখি আছোঁ বিহু গীত তাৰপিছতে ঢোল নেগেৰা খুব ধুনীয়া বজায় আৰু আমি যোৱা বছৰ আমি এইবছৰ বিহু মাৰিছিলোঁ নেকি মানে বৰষুণৰ কাৰণে অলপ নহ'লে আৰু ফাইনেলি আমি বিহু চিহু মাৰিছিলোঁ তো এতিয়া আমি দিহানামটো চাম দিহানামটো কেনেকুৱা হয় আৰু তেওঁলোকৰ লগৰ বা যিকেইজন আছে তেওঁলোককো মই এবাৰ দেখাই দিম এতিয়া আমি দিহানামটোলৈ আগবাঢ়োঁ তো দিহানামটো আপোনালোকক দেখাই আছোঁ কুসুম্বৰ গিহে আহিন মাহৰ শুক্ল পক্ষত দশমী তিথিতে দশমী তিথিতে জন্ম দশমী তিথিতে
হিন্দাৰ কামুঠুৰা কয়া কষিপুৰি বৰপেটা বৰদোৱা ধাম তাতে বহি বৈষ্ণৱে লয় হৰিনাম ঐ চকুৰি ভকত আৰু বৈষ্ণৱ 12 জন ঐ আকাশে বতাহে ভাহে নামৰে কামুঠুৰা ময়া কাশীপুৰি বৰদোৱা বৰপেটা ধাম ও চাই যোৱা বাটৰুৱা পৰাণ জোৰা যোৱা শুনি যোৱা হৰি গুণ
কাষ বাজিছে ঐ ভকতে লৈছে নাম ঐ ভকতে লৈছে নাম ঐ চৌপাশে তাল খোল মৃদঙৰে মহাদুৰ ও ঠায়ে ঠায়ে হৰি গুণ নাম ভকত হৈ একেলগে বহি নাম লওঁ ভকত হৈ একেলগে বহি নাম একেলগে বহি নাম